चलो अबे रॉकेट Hello guys, welcome back to Daibo Vlogs. Daibo Vlogs से start কৰিলেও পাব এতিয়াও কিন্তু এনে চেনেলটোৰ নাম এতিয়া দিব্যজ্যোতি গগৈ নাম আৰু আজি আমি আহিছোঁ অকণমান আজি বেছি ডাঙৰ ভিডিঅ' নবনাওঁ সৰু ভিডিঅ' বনাম আজি অলপ কাৱাছাকি নিনজা ZX10R লঞ্চ কণ্ট্ৰলটো চাওঁ অলপ কেনেকুৱা হয় আজিলৈকে ময়ো ট্ৰাই কৰা নাই কিন্তু বিৰাট মজা এটা বস্তু ত' আহক অকণ ট্ৰাই কৰোঁ তহঁতে কি কৰিবি R15 আছে নেকি লঞ্চ কণ্ট্ৰল আমি আমার ভাবে RPM লক করি বাইকখন দেখাই দেবা ধুনীয়াকৈ জেগা ধুনীয়া নজাৰা এই ৰাস্তাও পুৰা খালী আৰু চিধা ৰাস্তাটো চিধা টেনশ্যন নাই আৰু মই চব চেফটি গিয়াৰ পিন্ধি আছোঁ এবাৰ চাওঁ কেনেকুৱা হয় ভিডিঅ'টো ন ঠিক আছে গাইজ চ' প্ৰথমতে অন কৰি লওঁ মোডটো এইটো চিলেক্ট বাটনটো আৰু এইটো আপ বাটনটো একেলগে টিপিব লাগে টিপিলে চাব ইয়াতে এইটো অন হৈ গ'ল KLCM অন কাৱাছাকি লঞ্চ কণ্ট্ৰল মোড চ' মানে কি হয় এইটো 8000 RPM লৈকে পুৰা এইটো লক হৈ যাব চাউণ্ডটো শুনক দেখিছেনে চাউণ্ড নাই চ' এবাৰ ট্ৰাই কৰোঁ ইয়াৰ লগালোঁ আবে ৰকেট মজা লাগিলে আৰু এবাৰ ট্ৰাই কৰিম এনেকৈ কৰ ভিডিঅ'টো এনেকৈ কৰ আকৌ এবাৰ কৰোঁ ভিডিঅ' কৰ হেই অঁ আৰু এটা ভিডিঅ' কৰ ৱাইড এংগলত লৈছনে অঁ তো কি হয় গাইজ এবাৰ কৰাৰ পিছত এইটো নিজে অফ হৈ যায় তো আকৌ এবাৰ দিব লাগিব ৰেডি আকৌ এবাৰ ট্ৰাই কৰোঁ মজা আজি প্ৰথম দিনা ট্ৰাই কৰিছোঁ এইটো আৰু নেক্সট ভালকৈ কৰিব লাগিব ট্ৰাই এইটো মজা বস্তু এটা কিন্তু ফান অফ কৰি দিওঁ মাতি দিওঁ চ' গাইজ চাওক ইয়াতে খাবলৈ ৰখিছিলোঁ গ্ৰীণ চিয়ানাত কিমান মানুহ ভৰ্তি হৈ গ'ল ট্ৰেইনাৰ চাবলৈ চ' এনিৱেজ বৰষুণ দি আছে এতিয়া ওলাই দিওঁ ব'ল যাওঁ ব'ল চ' গাইজ হৈ গ'ল খোৱা ধোৱা ইয়াতে আৰু বহুত মানুহ আহি গৈছে টিকলা টিকলি চলো বাই
লাগে আৰু ন পোৱালিবিলাকো ফূৰ্তি পায় বহুত বৰষুণো আহিছে চ' চাগে গোপুৰ ভৰাবই লাগিব নেকি এতিয়া চ' এনিৱেজ গাইজ আজিলৈ ইমানেই আৰু দিয়ক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব এণ্ড লেটছ এণ্ড দ্য ব্লগ হিয়েৰ আৰু আপাৰ আছামৰ ৰাইডটোৰ আপডেট মই দি দিম ইনষ্টাগ্ৰামতো দিম মোৰ লিংকটো আহিব ফ'ল' কৰিব আৰু মই নেক্সট ভিডিঅ'ত মই দি দিম ঠিক আছে দিয়ক থেংক ইউ বাই বাই গাইজ